অ তুমি আহিলা হয় খুৰী ভালনে আপোনাৰ অ ভালে আছো দিয়া আহা আচ্ছা খুৰী খুৰাই ভাল পাইছেনে অলপ ক'তনো আৰু ভাল হ'ব আগৰ দৰে একেই আছে ডক্তৰে অপাৰেশ্যন কৰিব দিছে অ' হয় নেকি তুমি অলপ বহা পল্লৱ আহি পাবহি মই পাকঘৰত লাগো ঠিক আছে দিয়ক অ ভাইটি তুমি আহিলা হয় দাদা ভালে আছে আছো দিয়া ভালে তুমি পল্লৱৰ লগত নাছিলা জানো হয় আমি একেলগে পঢ়িছিলোঁ ইমান দিন দেখা নাই যে দুইটাইতো একেলগে ইণ্টাৰভিউ দিছিলা হয় দাদা মোৰ মেডিকেলত বেয়া হ'ল আৰু তাৰ ভাল হ'ল সি চাকৰি পালে তেতিয়াৰ পৰা সিও ব্যস্ত হৈ গ'ল আৰু ময়ো ব্যস্ত হৈ গ'লোঁ আমি ইটোৱে সিটোক লগেই নোপোৱা হ'লোঁ আচ্ছা এতিয়া তুমি কিহত ব্যস্ত আছা এতিয়া মই ফটোগ্ৰাফী কৰোঁ ফটোগ্ৰাফী মানে কেমেৰামেন নেকি হয় দিয়ক ঠিক তেনেকুৱাই আৰু ইমান পঢ়া শুনা কৰি কেমেৰামেনে হ'লাগৈ ঐ আহিলি তই অহ আহিলোঁ মানে যামেই আৰু ল তই খোজা বস্তুটো তই বিচৰাতকৈ অলপ বেছিকৈ দিছোঁ মোৰ ফালৰ পৰা তই যেতিয়া সুবিধা হয় ঘূৰাই দিবি তই গৈ থাকোঁ এতিয়া বাৰু মই এতিয়া গৈ থাকোঁ ইমানখিনি সহায় কৰাৰ বাবে থেংক ইউ সেই বন্ধুত্বৰ মাজত কিহত থেংক ইউ বাৰু মই এতিয়া গৈ থাকোঁ দাদা গৈ থাকোঁ বাৰু যোৱা খালি অলপ চাকৰিলৈও মাথা মাৰিবা ঐ কি দি গ'লো দেউতাৰ অপাৰেশ্যনৰ কাৰণে লোন এটা এপ্লাই কৰিছিলোঁ কিন্তু লোনটো বোলে হোৱাত অলপ পলম হ'ব আৰু তইতো জানই ডক্তৰৰ অপাৰেশ্যনটো এইকেইদিনতে কৰিব দিছে গতিকে লগৰখিনিকে বিচাৰিছিলোঁ কিন্তু কাৰোবাৰ কিবা লোন আছে কাৰোবাৰ কিবা অসুবিধা তাকে সি গম পাই নিজে মোক ফোন কৰিলে যে যি পাৰোঁ তাকে সহায় কৰিম বুলি তাকে দিবলৈ আহিলে কেমেৰামেন এটা হয়নো তোক টকা দিব পৰা হ'লনে হেই কেইটকানো পায় সি কেমেৰা কৰি শুন দাদা সি কিমান টকা পায় সেইটো ডাঙৰ কথা নহয় বিপদত তোৰ লগত আছেনে নাই সেইটোহে ডাঙৰ কথা বাৰু বেলেগৰ কথা বাদ দে কেতিয়াবা নিজৰ ককাইকে ভাইকক সহায় কৰিবলৈ ওলাই নাহে হয় দে ভাইটি তই ঠিকেই কৈছ সহায় কৰিবলৈ এখন বহল অন্তৰৰ প্ৰয়োজন যিটো সকলোৰে নাথাকে সেইকাৰণে মই তাক লৈ গৌৰৱ কৰোঁ মই বিচাৰোঁ তাৰ প্ৰতিটো সপোন পূৰণ হওক আৰু তই কোৱাৰ দৰে সি এজন যাতে সফল কেমেৰামেন হওক সেইটোৱে বিচাৰোঁ